কোড 50 ছটা প্ৰশ্নলৈ আপোনালোকৰ সন্মুখত হাজিৰ হৈছোঁ যে আকৌ আমাৰ প্ৰথম প্ৰশ্নটো হৈছে কোনে পৰিৱেশ অধ্যয়নৰ একক চৰিত্ৰবোৰ চিনাক্ত আৰু ৰূপায়ণৰ বাবে ব্যৱস্থা লৈছে? উত্তৰ হৈছে দ্য নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 NCF 2005। দ্বিতীয় প্ৰশ্নটো হৈছে শিশু এটাৰ একেবাৰে ওচৰৰ পৰিৱেশটোৰ লগতহে সম্বন্ধ স্থাপন কৰে। এই পৰিৱেশটোৱেই তাৰ ডেছ শিক্ষণৰ বিষয়। তিনিটা অপশ্যন দিয়া আছে। উত্তৰটো হৈছে প্ৰাথমিক। আমাৰ তৃতীয় প্ৰশ্নটো হৈছে শিশুৰ চৰিত্ৰ গঠনৰ অত্যন্ত প্ৰয়োজনীয় বছৰ কোনটো? উত্তৰ হৈছে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ, অৰ্থাৎ এই 8টা বছৰ। আমাৰ চতুৰ্থ প্ৰশ্নটো হৈছে জীৱন সম্বন্ধে শিক্ষা বুলিলে কি বুজা? উত্তৰটো হৈছে সাধাৰণতে আমি আমাৰ চাৰিওফালে থকা পৃথিৱীখনৰ সকলো ধৰণৰ দিশকে বুজি পাওঁ। আমাৰ 5 নম্বৰ প্ৰশ্নটো হৈছে শিশুসকলক স্বাস্থ্যৰ বিকাশ আৰু শিক্ষাৰ বিকাশত আটাইতকৈ বেছি বাধা প্ৰদান কৰে কিহে? উত্তৰটো হৈছে দৈন্যতাই। আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে শিশুসকল ডেছ আটাইতকৈ শক্তিশালী আৰু নিৰৱচ্ছিন্ন আহিলা। উত্তৰটো হৈছে পৰিৱেশ সংৰক্ষণৰ